বন্ধুসকল আবিৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰ এবাৰ। আজি মানে বতৰটো ইমান হেমেকা কৰিছে কালিৰে পৰা নহয়, মানে ভালো লাগিছে কালি বতৰটো দেখি। বহুত ৰ'দ দি আছিলে, একদিন ইমানেই গৰম পৰি আছিলে আৰু বেয়াও লাগিছে কাৰণ আজি মানে লুনাবাহঁতৰ ঘৰত যে লুনাবাহঁতৰ গাঁৱত যে ডিৰাক অঞ্চলত এইটো আপোনাৰ ৰাতি বিহু আছিলে আৰু মানে মই বৰষুণ দিয়াৰ বাবে ৰাতি বিহুলৈ যাব নাপাম। কিন্তু মানে লুনাবাই কলিয়াৰিহা এনেকৈ মানে পুৰা কাপোৰ কানি ঠিক কৰি থৈছিলে আৰু মানে মোৰ তেওঁলোকৰ মানে যিটো সাজ পোছাক ন, সেই সাজ পোছাকটো মানে মোৰ বহুত ভাল লগা হৈ পৰিছে। তো সেইবাবে মানে যোৱাৰ মোৰ বহুত মন আছিলে, কিন্তু যাবলৈ নাপাম কাৰণ বতৰটো বহুত বেয়া কৰিছে। কালি ৰাতিও পুৰা প্ৰচণ্ড ধুমুহা আহিছে, বৰষুণ আহিছে আৰু এতিয়াও বতৰটো ইমান গুমা কৰি আছে। আপোনালোকক দেখুৱাম। বতৰটো গুমা হৈ থাকিলে ভাল নালাগে, হয় নহয়? মনবোৰো কিবা মানে গুমা নিচিনাই হৈ থাকে আৰু আগতে মানে পাহাৰখন ওলাই থাকে দেখা পাওঁ সেইফালে, এতিয়া পাহাৰখনো দেখা নোপোৱা হ'লোঁ। ভাল নালাগিছে, কিন্তু একো নাই। বন্ধুসকল, ৰাস্তাত দেখিলোঁ আকৌ দুটা কুকুৰ, কিন্তু ভয়ো লাগিছে ওচৰলৈ যাবলৈ। এনেই মোৰ কুকুৰ বুলিলে বেয়া লাগে যদিও কেতিয়াবা আকৌ মৰমো লাগে। ইহঁতলৈ মৰমো লাগিছে, কিন্তু যিকেইটাহে আৰু কামুৰিব লাগিলে কথা কিবাই হ'ব। এফালে লিজাবা আহি আছে, লিজাবাই মানে মই অকলে কথা পাতি আছোঁ বুলি ভাবিছে চাগে। এইফালে আমাৰ লিজাবা, আৰু লিজাবাই মানে চেল্ফ ট্ৰিট দিছিলে আজি, মানে আমাৰ চেচনেল এক্সাম শেষ হ'ল যে সেইবাবে, আৰু তাই এতিয়া গুচি গৈছেগৈ। বাই বাই লিজাবা। বন্ধুসকল, অকলে ৰাস্তাত যাওঁতে মানে খোজকাঢ়ি যাওঁতে মোৰ কথা কৈ যাবলৈ লাজো লাগিছে। মানুহে বা কি বুলি ভাবিব। এই আগত যে হেডফোন দুডাল লগাই ল'ৰাবিলাক ক'ৰবালৈ যায় বাইকত উঠি বা ৰাস্তাত খোজকাঢ়ি যাওঁতে অকলে কথা পাতি যায় যে, দেউতাহঁতে মানে তেতিয়া কি বুলি ভাবে গম পায়নে? এইকেইটা পাগল হ'ল। এতিয়াও তেনেকৈ ভবা বহুত মানুহ আছে। মই বোলে মোবাইলত কথা কৈ গৈ আছোঁ আৰু তেওঁলোকেতো মোক এনেকৈ ভাবিব যেনেকৈ লিজাবা ইমান হেৰি হৈ তাই ভাবিছে নুপুৰৰ কি হৈ গ'ল, অকলে কথা কৈ আছে মোবাইলটো লৈ। পিছে বাদ দিয়ক আৰু, এতিয়া আগফালে মানুহ এজন আহিছে বাইকত উঠি। মোৰ লাজো লাগে নহয় অকলে কথা কৈ যাবলৈ। হ'ব দিয়ক। ৰাস্তাটো দেখিছেনে কেনে বোকাময় হৈ আছে? এইখন হৈছে মই য'ত থাকোঁ আণ্টিহঁতৰ বাৰী। কিন্তু চাব নেকি বাৰীখনত কিমান কি যে আছে। এইজোপা চিকু গছ, এই যে চিকু বুলি এটা ফল আছে, সেইটো ইমান দাম হয় বজাৰত, কিন্তু আণ্টিহঁতৰ ঘৰত আকৌ ইমান আছে জানেনে? মই বেছি চিকু খাবলৈ ভাল নাপাওঁ। এইফালে গোমধানৰ গছো আছে। এইজোপা আকৌ আমাৰ অসমীয়া সকাম নিকামত পিঠা দিবলৈ ব্যৱহাৰ কৰা গছ। আণ্টিহঁতৰ বাৰীখনত যে কি গছ নাই, বহুত গছ আছে। সন্মুখৰে পৰা ইমানবোৰ যে মধুৰিৰ গছ আণ্টিহঁতৰ ঘৰত। এইজোপা আকৌ নয়নতৰা। বন্ধুসকল, এইজোপাত দেখিছেনে আমাৰ অসমীয়াৰ হিয়াৰ আমঠু তগৰ ফুলৰ। তগৰ ফুল বুলি ক'লে মোৰ আকৌ আগৰে পৰাই খুব দুৰ্বলতা আছে। তাকে গুধি চাবলৈ বুলি আহিলোঁ। আহোঁতে মই ৰুমলৈ পালোঁ। এতিয়া আৰু ভিডিঅ' নবনাওঁ, এতিয়া কাম কৰিব লাগিব।
এতিয়া আকৌ ৰুমমেটেও চাগে আজি বতৰ সোমাব বুলি উঠাই নাই। নতুন এটা ভিডিঅ' পুনৰ লগ পাম। বাই বাই।